ৰাইজৰ দলৰ বিশাল জনসভা জনসমুদ্ৰত পৰিণত পিঠাদি হাইস্কুল খেলপথাৰ পাকা বেতবাৰী পিঠাদিত ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত হৈ এক বিশাল গণসমাৱেশ পিঠাদি হাইস্কুলৰ খেলপথাৰ হৈ পৰে লোকে লোকাৰণ্য অখিল গগৈৰ গৰ্জন কংগ্ৰেছৰ ওপৰত তীব্ৰ বাক্যবাণ কংগ্ৰেছে সংখ্যালঘুক ব্লেকমেইল কৰি নিজৰ ৰাজনৈতিক সাম্ৰাজ্য গঢ়াৰ চেষ্টা কৰিছে দীৰ্ঘদিন শাসনত থাকিও কংগ্ৰেছে সংখ্যালঘুৰ মৌলিক সমস্যাসমূহ যেনে ডি ভোটাৰৰ সমস্যাৰ সমাধান এনআৰসি নাগৰিকত্বৰ অধিকাৰ মাটিৰ পট্টা প্ৰদান বান গৰাখহনীয়াৰ পৰা সুৰক্ষা আদি সমস্যাসমূহ সমাধান কৰাৰ তিলমানো চেষ্টা নকৰিলে কংগ্ৰেছে আমাৰ বিধানসভাত 51 জন বিধায়ক আছে 51 জন বিৰোধী পক্ষৰ 51 He 51 ভিতৰত only one এটা মানুহেহে অকল হিমন্ত বিশ্ব শৰ্মাক গালি পাৰে হয়নে নহয় কক হয়নে নহয় কক হয়নে নহয় কক হয়নে নহয় কক হয়নে অকল এজনে কিয় গালি পাৰিব লাগে তোমালোকক যে জাতত ধৰি গালি পাৰিছে যে সব মুছলিমক বাংলাদেশলৈ পঠিয়াই দিম বুলি যে কৈ আছে তাৰ পাছতো তোমালোকৰ গাত লগা নাই কথাবিলাক তাৰ পাছতো তোমালোকে কেটামান টকাৰ বিনিময়ত তোমালোকে কেটামান ৰাস্তাৰ বিনিময়ত তোমালোকে কেটামান অংগনবাদী ঘৰৰ ঠিকাৰ বিনিময়ত তোমালোকে জাতিটো কেনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিছা এইবিলাক বিধায়ক গাদ্দাৰ হয় নে নহয় হয়নে নহয় হয়নে নহয় স্পষ্টকৈ আপোনালোকক ক'বলৈ আহিছো 2026 চনত আপোনালোকে টুকুৰিয়াই চাই 2 নম্বৰী কিটাক লাভ দিব লাগিব আৰু 1 নম্বৰী কিটাক জিকাব লাগিব নহলে প্ৰত্যেকবাৰে সংখ্যালঘু ৰাইজে এনেকৈ গোটেই জীৱন অসমত মাৰ খাই যায় থাকিব লাগিব তেওঁ স্পষ্টভাৱে ঘোষণা কৰে মই অখিল গগৈ আপোনালোকক ক'ব বিচাৰিও যে কংগ্ৰেছে সংখ্যালঘুৰ সমস্যাবোৰ সমাধান কৰিবলৈ ইমান দিনে একো নকৰিলে আৰু 1000 বছৰ ভোট দিলেও সমাধান কৰিব নোৱাৰে অখিল গগৈয়ে ৰাইজক আহ্বান জনায় যে জাতিৰ গাদ্দাৰ একাংশ 2 নম্বৰী সংখ্যালঘু নেতাক বৰ্জন কৰি অহা 2026ৰ বিধানসভা নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনতো ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট দিয়ক অখিল গগৈৰ ভাষণ শুনিবলৈ হিল দল ভাঙি বহু লোক উপস্থিত হয় সংখ্যালঘু ৰাইজৰ প্ৰতি আহ্বান জনাই তেওঁ কয় আমাক ভোট দিয়ক সংখ্যালঘুৰ সমস্যাৰ স্থায়ী সমাধান একমাত্ৰ ৰাইজৰ দলৰে সম্ভৱ সভাত অখিল গগৈয়ে ঘোষণা কৰে যে 2026ৰ বিধানসভা নিৰ্বাচনত পাকা বেতবাৰীৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁৰ এই ঘোষণাই সমষ্টিখনৰ ৰাজনীতিত এক তোলপাৰ সৃষ্টি কৰিছে কংগ্ৰেছ আৰু অন্যান্য দল এতিয়া শংকিত হৈছে বৰ্তমান সময়ত পাকা বেতবাৰীৰ সংখ্যালঘু ৰাইজৰ মাজত ৰাইজৰ দলৰ শক্তিশালী প্ৰভাৱ পৰিলক্ষিত হয় উল্লেখ্য যে ৰাইজৰ দলৰ বিশাল জনসভাত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত পাকা বেতবাৰী সমষ্টিত ৰাজনৈতিকভাৱে সচেতন ব্যক্তিসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰে নিউজ ডেস্ক ৰিপৰ্ট বি লাইভ অসম